তো আজি যেহেতু দুৰ্গা পূজাৰ নৱমী নহয় আজি অষ্টমী, তো মাক দৰ্শন কৰি আহিমগৈ বুলি ৰাতিপুৱা ওলাই ল'লোঁ, ওলাই ৰেডি হৈ গ'লোঁ চাব পাৰে। তো যাম এতিয়া, আহি আছে আমাৰ ডেকাদাৰ লগত যাম, দৰ্শন কৰি আহিমগৈ। তো আপোনালোকক দেখাম বৰচলাৰ মা মূৰ্তিটো, বৰচলাৰ মা মূৰ্তিটো আপোনালোককো দেখাম বাৰু। আপোনালোকে চাই দিব ভিডিঅ'টো, ফুল ভিডিঅ'টো চাই দিব বাৰু। বলক মই ওলাই আহিলোঁ, কি আছিলে দৰ্শন কৰিব যে আজি অষ্টমী ন, অষ্টমীৰ কাৰণে আজি দৰ্শন কৰি আহিম। ধুনীয়া একদম বহুত ধুনীয়া কুৰ্তা এটা পিন্ধি আহিছে চাগে, ফটো উঠাই আছে। চাওক কিমান ধুনীয়া কুৰ্তা এটা পিন্ধি আহিছে, পূৰা দৰ্শন কৰি আহিম। আপোনালোকক দেখাম বলক আমাৰ বৰচলাৰ দুৰ্গা মাজনীক। ক'ত আছ? পূজা বুলি কিবা কমি নেকি? যাওক কিবা ক'ব নেকি মানুহবিলাকক? পূজা বুলি কিবা ক'ব নেকি? অঁ পূজা বুলি কিবা কবি নেকি? কওক। পূজা বুলি কি আৰু আজি মানুহ চানুহ নাই আৰু ডাউন বতৰ। কিয় সেৱা কৰিব নাজানো? যাব লাগিব, কালি সেৱা কৰিছোঁ, আজিও সেৱা কৰিব লাগিব, যাবই লাগিব পূজা দিন। অঁ কৈছিলোঁ কিয় সেৱা কৰিলে নাই আজি পূজা বুলি? মই কালি কৰিলোঁ, আজি নাই কৰা। যামহে, ফেমিলি লৈ আহিম, পোৱালি লৈ আহিম। সঞ্জয়দাই লাজ কৰি আছে কুৰ্তা পিন্ধি ইমান ধুনীয়া দেখে মানুহটো দেখিছেনে? তথাপি লাজ কৰি আছে চাওকচোন, নিজকে বেয়া দেখিছে। ইমান ধুনীয়া লাগিছে কুৰ্তা পিন্ধি, একদম এক্সিলেণ্ট, মানে কেনেকৈ এক্সিলেণ্ট। আহক আহক না, কিয় লাজ কৰি আছে কওকচোন? কিয় লাজ কৰি আছে? ইমান ধুনীয়া দেখিছে চাওকচোন। কংকন দা, ঐ কংকন দা, ধুমুহা দা, এইফালে চাই দিয়া আকৌ। এতিয়া চাব পাৰে সকলোৱে মাৰ দৰ্শন কৰি পেলাই আহিছে। এয়া পূৰা ভিৰ, তো আমি যাব পৰা নাই, আমি অলপ দেৰিকৈ যাম বাৰু, আহি পাইছোঁহে না। কৈ দিয়ক কিবা, কৈ দিয়ক আকৌ, ভিডিঅ' বনাই আছোঁ আকৌ। কি কওঁ ইমান কথা ক'লে, এতিয়া কৈ দিয়ক আকৌ। পূজা শুভেচ্ছা চুভেচ্ছা নিদিয়ে আমাক? অঁ দিছোঁ বোলে, চাওকচোন কোৱাৰ পিছতে দিছোঁ, কোৱাৰ পিছত কৈছে মোক পূজা শুভেচ্ছা দি দিয়া। পূজা শুভেচ্ছা থাকে তোমালোক। কোৱাৰ পিছতে কৈ শিবু সঞ্জয় ডেকা কেইবাৰ কৰিলে কৈ আছা? बाप के पैसे तो हम भी ले सकते हैं। আমি তেনেকৈ আনো আৰু এটা লৈ আহা, এটা ৰাখিম, এটা ঘূৰাই দিম। মই আনিছোঁ নালাগে, থাকক, এইটো থাকক। আনিছোঁ, আৰু এটা আনিছোঁ, ভিডিঅ' এটা কৰি দিছোঁ, ইউটিউবত দিব। দিব এতিয়া, হেৰি হৈছে ঘণ্টা ভালকৈ দি আছে। ইউটিউবত আহিব আপুনি, ইউটিউব চেনেলত দিব, এইটো কাৰণে কোনটো? এই ডাঙৰটো, এইটো মাইকটো ওচৰটো দে, হৈ যাব। কৈ আহি গ'লোঁ, এতিয়া কিবা খাব যাওঁ। দোকান খোলা দেখোন। কালি ৰাতিপুৱা একো খোৱা নাই না, এতিয়া দৰ্শন কৰি আহি গ'লোঁ, এতিয়া কিবা এটা খাই ল'ম। জিলাপি লৈ যাব লাগিব গ'লে আকৌ, জিলাপি মেইন না, জিলাপি। পূজা কাপোৰ নহয়, পূজা কৰিব আহিছিলোঁ। So now we are returning our way to home. Hello? কি কৈছে?
ঘৰলৈ উভতি গৈ আছোঁ হৈ গ'ল আৰু পূজা আমাৰ বছৰবিলাক পূজা চেচ আৰু এই এনেকৈ পূজা আৰু চেচ আমাৰ বাবে পূজা এনেকুৱাই আৰু আহিছে নাই যাম বাৰু ক'ৰবাত ফুৰিবলৈ ভাবি আছোঁ আজি আমি ভাবি আছোঁ ক'ৰবাত যাম বুলি পইচা পাতি নাই যে এতিয়া যাব নোৱাৰোঁ অকলতে আমি তলত মই QR স্কেনাৰখন দি দিম কোনোবাই দান কৰিলে দান কৰিব পাৰে আমাক ভিডিঅ'টোৰ তলত হে ডিছক্ৰিপশ্যনত মই মোৰ স্কেনাৰ বা QR বা UPI দি দিম আপোনালোকে দান কৰিব পাৰে বাৰু যাৰ যিমান মৰ্জি লিমিট নাই কাৰণ